subscribe the YouTube channel Love is Life and press the bell icon for latest videos. বন্ধুসকল বৰ্তমান সময়ত ছোৱালী পটোৱাটো ডাঙৰ কাম নহয় কিন্তু আপোনাৰ প্ৰেমৰ গাড়ী কিমান দিন চলিব সেইটোহে ডাঙৰ কথা কিয়নো বৰ্তমান মাৰ্কেটত ছোৱালীৰ ডিমাণ্ড বহুত বেছি কিয়নো আমাৰ সমাজত সিংগল ল'ৰাৰ অভাৱ নাই আৰু আমাৰ সমাজতে বহুত সিংগল ল'ৰা আছে মানে ৰৈ আছে ছোৱালীৰ বাবে নমস্কাৰ অসমৰ প্ৰেম ভালপোৱা চেনেল লাভ ইজ লাইফত আপোনাক স্বাগতম জনাইছোঁ মই শফিকুল হক আজিৰ টপিকটো এয়াই যে কি তিনিটা কাম কৰিলে আপোনাৰ গাৰ্লফ্ৰেণ্ডে আপোনাক কেতিয়াও এৰি নাযায় প্ৰথমতে আপুনি ছোৱালীৰ মনত সদায় এক্সাইটমেন্ট বজাই ৰাখিব লাগিব আৰু ছোৱালী কেতিয়াও বৰ হ'ব দিব নালাগিব কাৰণ কিয়নো এটা উদাহৰণ দিছো আপুনি মন দি শুনিব ধৰিলো যদি আমি এখন সিনেমা চাই থাকো যদি আধা ৰাস্তাত যেতিয়া ভাল নালাগে সিনেমাখন চাই যেতিয়া ভাল নালাগে সিনেমাখন আমি এৰি দিও যে পিছত চাম বুলি ঠিক কেতিয়াবা হলত চালে আৰু সিনেমাখন চাই দিওচোন যদি মূল সিনেমাখনৰ মূলটো উঠাবৰ বাবে ঠিক তেনেদৰে ছোৱালীকো আপুনি কেতিয়াও বৰ হ'ব দিব নালাগিব যদি বৰ হৈ যায় আপোনাক এৰি গুচি যাব আৰু বৰ নহবৰ বাবে আপুনি তাইক ফুৰাব নিব লাগিব তাইক মাজে মাজে গিফট দিব লাগিব তাইৰ লগত হাঁহি ধেমালি কৰি থাকিব লাগিব আৰু সদায় তাইৰ মনত এক্সাইটমেন্ট বজাই ৰাখিব লাগিব কাৰণ মনত ৰাখিব যেতিয়ালৈ ছোৱালীজনীৰ আপোনাৰ জীৱনৰ লগত মতলব আছে তেতিয়ালৈহে আপোনাৰ লগত চলি আছে যেতিয়া আপুনি গম পাব যে আপোনাৰ লগত কোনো মতলবে নাই ছোৱালী জীৱনত তেতিয়া আপোনাক এৰি গুচি যাব দ্বিতীয়তে আমি দেখা পাওঁ যে ব্ৰেকআপ হোৱাৰ বেছি কাৰণ এইটো যে সময় দিব নোৱাৰে যে কয় ছোৱালীজনীয়ে কয় যে ল'ৰাজনে সময় দিব নোৱাৰে মোক ভাই আপুনিতো সময় দিবই লাগিব যদি আপুনি সময় দিব নোৱাৰে তেনেহলে আপোনাৰ প্ৰেমৰ গাড়ী কেনেকৈ চলিব তাইৰ লগত বেছি সময় কথা পাতিব লাগিব আৰু তাইৰ সৰু কথাবিলাক সুধিব লাগিব তাইৰ ঘৰৰ কথা সুধিব লাগিব তাইৰ লগৰ ছোৱালীৰ ক'ত বয়ফ্ৰেণ্ড সব মনত ৰাখিব লাগিব আৰু সব এইবিলাক খবৰ সুধি থাকিব লাগিব আৰু লগটো কৰিব লাগিব আৰু হাঁহি ধেমালি কৰি থাকিব লাগিব আৰু যদি আপুনি সময় দিব নোৱাৰে তেনেহলে আপোনাৰ প্ৰেমৰ গাড়ী বেছি দিন নচলি আধা ৰাস্তাতে খতম হৈ যাব আৰু তৃতীয়টো হ'ল ভাই কাজিয়া কিন্তু ভাই প্ৰেমত কিন্তু কাজিয়া চলে কিন্তু এটা কথা যে কাজিয়া লাগে ল'ৰা আৰু ছোৱালী দুটাৰে মাজত সেইটো ঠিক কৰি ল'ব লাগে জানো তৃতীয়জন মানুহ জানো সেইটো মাজত নুসুমায় কাৰণ ভাই আপুনি জানেই বহুত সিংগল ল'ৰা আছে যেতিয়া গম পায় না ছোৱালীজনীয়ে যে বয়ফ্ৰেণ্ডৰ লগত কাজিয়া লাগিছে তেতিয়া ল'ৰাজনে চেনি দিয়া আৰম্ভ কৰি দিয়ে যেতিয়া ছোৱালীজনী বেলেগ ল'ৰাৰ লগত কথা পাতি থাকিব লাহে তাৰ ফালে গৈ থাকিব আপোনাৰ ফালে লাহে চিঙি গৈ থাকিব লাষ্ট এদিন গৈ আপোনাক ক'ব যে ভাই ছোৱালীজনীয়ে কৈ দিব আপোনাক তুমি আগৰ দৰে নাই বহুত সলনি হৈছা যে তুমি মোৰ আগৰ প্ৰেমিক হৈ থকা নাই সেইবাবে ভাই পাৰালৈ যি কাজিয়া লগা যায় সেই দুটাৰে মাজতে সমাপ্ত কৰাই ভাল আৰু ভাই কেতিয়াবা কাজিয়া লগা যায় ছোৱালীজনীও লাগে ল'ৰাজনীও লাগে কিন্তু যদি কেতিয়াবা ছোৱালীজনী যেতিয়া সৰু হ'ব নিবিচাৰে কেতিয়াবা আপুনি নিজে সৰু হ'ব লাগিব কাৰণ মাৰ্কেটত ছোৱালীৰ ডিমাণ্ড বহুত বেছি আৰু সিংগল ল'ৰাৰ অভাৱ নাই সেইবাবে মাজে মাজে আপুনিও সৰু হ'ব লাগিব বন্ধুসকল এই তিনিটা কাম ভালকৈ কৰিব নিশ্চয় আপোনালোকৰ ৰিলেশ্যন ভালে থাকিব যদি ভিডিওটো ভাল লাগিছে লাইক কৰক কমেন্ট কৰক আপোনালোকৰ যদি কিবা সমস্যা আছে কমেন্ট কৰিব পাৰে তলত কমেন্ট কৰিব মই নিশ্চয় উত্তৰ দিব চেষ্টা কৰিম আৰু শেষত চেনেলটো মোৰ সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ধন্যবাদ